নমস্কাৰ বন্ধুসকল, আপোনালোকে চাই আছে খেল প্ৰেমী আছাম কমনৱেলথ গেমছ 2022 চলি আছে আৰু কমনৱেলথ গেমছৰ চতুৰ্থ দিন অৰ্থাৎ ডে 4ত কেতিয়া কাৰ খেল অনুষ্ঠিত হ'ব, কিমান বজাত অনুষ্ঠিত হ'ব, এইসমূহ তথ্য আমি চাওঁ আহক। সো ৱেট লিফটিং আছে 2 বজাত, অজয় সিঙৰ আছে পুৰুষৰ 81 কেজি শাখাত, গতিকে মেডেল লাভ কৰাৰ আশা তাত থাকিব। ৱেট লিফটিঙত বহুত মেডেল আহি আছে, গতিকে ৱেট লিফটিঙৰ এই শাখাটোতো আশা থাকিব অজয় সিঙৰ পৰা। 2:30 বজাত জুডো আছে, জুডোৰ মেটছ থাকিব, ভাৰতৰ প্লেয়াৰ তাত থাকিব। বক্সিং আছে 4:45 পৰা 48 কেজিৰ পৰা 51 কেজি শাখাত অমিত পাংঘাল থাকিব। 6 বজাত হুছেইমুদ্দিনৰ খেল আছে বক্সিঙৰ, তেখেতে প্ৰথম ৰাউণ্ডটো জিকিছিলে, ছেকেণ্ড ৰাউণ্ডৰ খেল তেখেতে খেলিব আৰু আগবাঢ়ি যাবলৈ চেষ্টা কৰিব। 6 বজাত আমি সেইখন খেল উপভোগ কৰিব পাৰিম। হকী আছে, পুৰুষৰ হকী ইণ্ডিয়া ভাৰ্চেছ ইংলেণ্ড, সেইখন টান খেল হ'ব যিহেতু ইংলেণ্ডে ঘৰতে খেলিছে। 8:30 বজাত চাব পাৰিব, নিশা 8:30 বজাত। বেডমিণ্টনৰ মিক্স টিম ইভেণ্টত ভাৰতে ছেমি ফাইনেল পাইছে আৰু ছেমি ফাইনেলখন বৰ্তমান সময়লৈকে ভিডিঅ'টো প্ৰস্তুত কৰালৈকে ফিক্স হোৱা নাই, সেইখন হয়তো আবেলি 3:30 বজাত নহয়তো ৰাতি 10 বজাত, এই দুটা সময়ৰ ভিতৰতে কোনোবা এটা সময়ত চাব পাৰিব বেডমিণ্টনৰ মিক্স টিম ছেমি ফাইনেল। আৰু এইখন যদি জিকিব পাৰে তেন্তে ভাৰতৰ মেডেল ফিক্স হ'ব। দেন আপোনালোকে চাব পাৰিব টেবুল টেনিছ ইণ্ডিয়া ভাৰ্চেছ নাইজেৰিয়া, মেন টিমৰ ছেমি ফাইনেল আছে পুৰুষৰ টিমৰ, ৰাতি 9 বজাত চাব পাৰিব সেইখন। ছেমি ফাইনেল জিকিলে টেবুল টেনিছতো মেন টিমৰ ক্ষেত্ৰত মেডেল ফিক্স হ'ব পাৰে যদিহে জিকে। ৱেট লিফটিং, আকৌ পুনৰ ৱেট লিফটিঙত বহুত আশা থাকিব। হৰজিন্দৰ কৌৰ আছে মহিলাৰ 71 কেজি শাখাত, সেই তাতো মেডেল লৈ অনাৰ আশা থাকিব যিহেতু ৱেট লিফটিঙত বহুত আশা থাকে। বক্সিঙৰ ক্ষেত্ৰত আশিষ কুমাৰৰ খেল আছে 75 পৰা 80 কেজি শাখাত, সেইখন নিশা 1 বজাত হ'ব, পুৱতি নিশা বুলি ক'লেও ভুল নহ'ব, মধ্য নিশা। আৰু একেবাৰে শেষত ছুইমিং হ'ব ৰাতি 1:07 শ্ৰীহৰি নটৰাজৰ ফাইনেল আছে, তেখেতে 50 মিটাৰ বেক ষ্ট্ৰ'কত ফাইনেললৈ পাইছে, গতিকে চাবলগীয়া হ'ব তেওঁ কেনেকুৱা কি কৰে। তথ্যখিনি ভাল লাগিলে যদি লাইক কৰিব, শ্বেয়াৰ কৰিব, চেনেলটোলৈ নতুনকৈ আহিছে যদি ছাবস্ক্ৰাইব কৰি ঘণ্টাটো দবাই থৈ যাবলৈ নাপাহৰিব। তেতিয়ালৈকে ধন্যবাদ।